আদৰ্শ বেলেগ অখিল গগৈ ডাঙৰীয়া মাওবাদী আগতে আপোনালোকে জানে মাওবাদী নিজেও কৈছে মাৰ্ক্সবাদী বুলি গতিকে আমাৰ দলৰ মানুহবোৰ জাতীয়তাবাদী গতিকে দুটা আদৰ্শৰ কেতিয়া মিল হ'ব কিহে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আপুনি পলিটিক্স নকৰিবা বন্ধু বুলি কৈ কেনে আপুনি পলিটিক্স কৰি পেলালে দেখোন কাৰণ আপুনি কৈছিলে যে অখিল গগৈ ডাঙৰীয়া মাওবাদী আৰু মাওবাদীৰ নীতি আদৰ্শ আপোনাৰ জাতীয়তাবাদীৰ লগত সম্পূৰ্ণৰূপে পৃথক তেওঁ হ'ল মাওবাদী আপুনি হ'ল জাতীয়তাবাদী গতিকে আপোনালোকৰ কেতিয়াও মিল হ'বই নোৱাৰে কিন্তু এয়া কি এই আমি ৰাইজে কি দেখা পাইছোঁ যে আপোনালোক এক হৈ গ'ল মাওবাদীৰ নীতি আদৰ্শ আৰু জাতীয়তাবাদীৰ নীতি আদৰ্শ এক হৈ গ'ল আপোনালোকে আমাৰ ৰাইজক কি বুলি ভাবে মূৰ্খ বুলি ভাবে নেকি নেকি ৰাইজক কি বুলি ভাবিছে আপোনালোকে পলিটিক্স নকৰিবা বন্ধু আপোনালোকৰ ক্ষেত্ৰত ধুনীয়াকৈ মিল খাই গৈছে দেই কিন্তু